হয়, আজি আমাৰ কিটি পাৰ্টিৰ ফুল পেমেণ্ট মই কৰিম আৰু মই কালি শ্বপিং কৰি আনিছো ডুবাইৰ পৰা এটা বহুত ইউনিক বস্তু তোমালোকক দেখাম ৰবা। মাম্মাম মাম্মামে কিহৰ প্ৰিন্সেছ বেটা তুমি এনেকে কান্দি কান্দি বান্দৰমুখীৰ নিচিনা মুখটো কৰি কিনে কেলে ঘৰত সোমাই আছা কি হ'ল? আজি স্কুলত এটা ছোৱালী মোক ইয়াতে চিকুটি কাটিছে। ক'ত মই প্ৰিন্সেছ মই একোৱে দেখিব পৰা নাই মই অনুবীক্ষণ যন্ত্ৰটো লৈ আছো তাৰপিছত মই ভালকে চাম ক'ত চিকুটি কাটিছে তোমাক। মাম্মাম এইটো তুমি অনুবীক্ষণ যন্ত্ৰ দিও চাব নোৱাৰা, বহুত জোৰকে কাটিছে, বহুত বিষাইছে ন মোৰ প্ৰিন্সেছৰ। বহুত তেজ ওলাইছিলে। মাম্মা মই নাজানো, মোৰ কাৰণে ন্যায় বিচাৰি আদালতে যাব লাগিব। নাম কি সেই ছোৱালীজনীৰ? উই ৱান্ট জাষ্টিচ বেটা উই ৱান্ট জাষ্টিচ। কি সেইজনীৰ? ছোৱালীটোৰ নাম আছে চাকালাকা বুম বুম। মোৰ প্ৰিন্সেছক চিকুটি কাটি পাইছে কুকুৰণীজনী। মোৰ লিটিল প্ৰিন্সেছক চিকুটি কাটাৰ কাৰণে ইয়াক মই বহুত ডাঙৰ শাস্তি দিম। প্ৰিন্সেছ বেটা তুমি ক'ৰ্টত অহাৰ আগতে কোৱা নাই কেলে তুমি ইয়াক ইমান বেয়াকে মাৰিছা বুলি? আই লৰ্ড তেওঁ আমাক ক'ৰ্টত নটিচ পঠিয়াইছে কিন্তু তেওঁ মোৰ ছোৱালীক ইমান বেয়াকে মাৰিছে আপুনি নিজেই চাওক একবাৰ। তাই মোক চিকুটি কেলে কাটিছে আগতে, সেইকাৰণে মই তাক মাৰিছো। ইমান জোৰকে মাৰিছে তাই মোক, সেইটোৱে মই বদলা ললো। আই লৰ্ড আজিলৈকে আমিও আমাৰ ছোৱালীক ইমান বেয়াকে কেতিয়াও মৰা নাই চাওক মোৰ ছোৱালীটোক কি অৱস্থাটো কৰিছে তেজ ওলাই মাথাৰ পৰা শেষ কৰি দিছে চাওক আপুনি চাওক এবাৰ। মাই লৰ্ড আপুনি ডিচাইড কৰক চিকুটি কাটাৰ বিগ বেছি নে এইটো অলপ তেজ ওলোৱাৰ বিগ বেছি। মাই লৰ্ড আমি 2 কোটি টকা কোৰ্টত দিম। অৰ্ডাৰ 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 আজি পইচাৰ ওচৰত এই আদালত হাৰ মানিলে আৰু 2 কোটি টকাৰ বিনিময়ে এই কেছটো প্ৰিন্সেছৰ মায়ে জিকিলে কালি। ঠিক ঠক 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 ঠক। প্ৰিন্সেছ দেখিলা মই তোমাক কৈছিলো নহয় এই কেছটো আমি জিকিম আজি ঘৰত গৈ কিনে আমি ফুল পাৰ্টি কৰিম। লে মোৰ মা চুৰি হৈছে সিহঁতৰ ঘৰত চুৰি। ৰচোন ৰ কি হ'ল তোৰ এনেকা হালত কোনে কৰিলে? মই খেলিব গৈছিলো কেইজনমানে ছোৱালী মোক মাৰিলে। তই কি কৰিছিলি যে মাৰিলে তোক? নাজানো মই একো কৰা নাই, মোক এনে মাৰি থৈ গ'লে। বহুত ভাল হ'ল তই তো হৈয়ে মাৰ খোৱাৰ লাইক। Behind the skin. कैसा लगा मेरा मजाक? चलिए एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह। हम मालूम है तेरे बाप को मत सिखा।